আজি তিনিওজনী মিলি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ কাৰণ আজি মোৰ অফিচ বন্ধ। এইফালে কৈ জেনুৱে পিঠা বনাই খুৱাব লৈছে আৰু মই কৰিব লৈছোঁ হেয়াৰ কেয়াৰ আৰু এইকেইটা প্ৰডাক্ট আজি ইউজ কৰিম হেয়াৰ কেয়াৰৰ কাৰণে তোমালোকক তাকে দেখাই দিছোঁ। আজি মই হেয়াৰ কেয়াৰ কৰিবলৈ ইউজ কৰা সকলো প্ৰডাক্টতে আছে ৰ'জমেৰী। তোমালোকৰ ফেভৰেট হেয়াৰ কেয়াৰ প্ৰডাক্ট কি হয় কমেণ্ট ছেকশ্যনত প্লিজ জনাবা আৰু যদি এই ভিডিঅ'টো ভাল লাগে তেন্তে লাইক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিবা কিন্তু দেই। আৰু মই এই ধুনীয়াকৈ চপচপীয়াকৈ তেলটো লগাই হেয়াৰ কেয়াৰটো ইমানতে কমপ্লিট কৰিলোঁ। তেনেতে আকৌ পাৰ্চেল দাদাজনে ফোন কৰিলে তোমাৰ বোলে মিছ'ৰ পৰা কিবা এটা পাৰ্চেল আহিছে লৈ যোৱাহি। মই এইকাৰণে দৌৰি দৌৰি গৈ পাৰ্চেলটো লৈ আহিলোঁ আৰু পাৰ্চেলত আছিলে দুটা হাফ পেণ্ট। মই আৰু জেনুৱে এটা পিন্ধি তোমালোকক ধুনীয়াকৈ দেখাই দিছোঁ আৰু তাৰপিছতে আমি খাবলৈ গ'লোঁ ইয়াতে ৰুটি চব্জি জেনুৱে যে বনাইছিলে ৰাতিপুৱা পিঠা খাবানি সেইটোৱে মানে আজি আকৌ খাবলৈ বিৰাটেই টেষ্টি হৈছিল কাৰণ লগত আছিল গাহৰি আৰু বাঁহগাজ আৰু এইফালে চানা আলু আৰু কুন্দুলিৰ ভাজি আৰু তাৰপিছতে গ'লো আমি জেঠাইহঁতৰ ঘৰতে আমাৰ অকণমানি পোৱালিটোৰ অন্নপ্ৰসন্ন খাবলৈ আৰু তাত গৈ ঢেৰ খালোঁ ভাত মাটিমাহৰ দালি কুকুৰা মাংস হাঁহৰ মাংস লগতে পাপৰ ভজা ঢেৰ আছিল আৰু আমি তাত খাম বুলি আজি ঘৰত ভাতে খোৱা নাছিলোঁ আৰু তাৰ পৰা ঘৰ আহি পাওঁতে সন্ধিয়া হৈ গ'ল। আজিলৈ বাই।